দেখা গ'ল যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আচলতে পুৰণি পেঞ্চন ব্যৱস্থালৈ আহিব খোজা নাই। এতিয়া चाइल्ड मैरिज नहीं होने दूंगा जब तक मैं जिंदा हूं। हम होने नहीं दूंगा जब तक हिमंता बिश्व शर्मा जिंदा है जब तक असम में चाइल्ड मैरिज सुन लीजिए। মোদীৰ আৱাজ বুলন্দ কৰিবলৈ দিয়া হোৱা নাই। আজি সদনৰ ভিতৰত আমি অতি গুৰুত্বপূৰ্ণ ৰাজহুৱা বিষয় অসমৰ সংখ্যালঘু ভাৰতৰ অল্প সংখ্যক লোকৰ অধিকাৰক লৈ আমি উত্থাপন কৰিছিলোঁ আৰু আমি সদন স্থগিতাদেশ বিচাৰিছিলোঁ, আমি আলোচনা শেষ কৰিব বিচাৰিছিলোঁ, কিন্তু অধ্যক্ষ মহোদয়ে আমাৰ আটাইখিনি মাইক প্ৰথমে বন্ধ কৰি দিছে। এইটোৱে হ'ল যে এওঁলোক ভেঞ্চাৰ স্কুলৰ শিক্ষক আছিল আৰু মানৱীয়তাৰ কাৰণতে এখেতসকলক প্ৰাদেশিকৰণ কৰা হৈছিল। চৰকাৰত এওঁলোকক চাকৰিৰ কাৰ্যকাল 3 বছৰ 4 বছৰ 5 বছৰ। NPS আৰু OPSৰ গুণগত পাৰ্থক্য প্ৰাদেশিকিত ভেঞ্চাৰ স্কুলৰ শিক্ষকক লৈ কৰা উচিত নহয়। আজি আমাৰ কনিষ্টবলত যিবিলাক ল'ৰা সোমাইছে বা আমি যি 1 লাখ ল'ৰাক নিযুক্তি দিছোঁ, তেওঁলোকে OPSতকৈ বহুত বেছি টকা পইচা পাব আফটাৰ 35 years অফ ছাৰ্ভিচ। আজি যিখিনি OPSৰ কাৰণে আমি সঘনাই পাই আছোঁ, এই গোটেইখিনি অখিল গগৈ ডাঙৰীয়াৰ উত্তৰতে দেখা গৈছে যে তিনিওজনেই শিক্ষক আৰু এওঁলোক প্ৰাদেশিকিত বহুত দিন ব্যক্তিগত খণ্ড বা সামাজিক খণ্ডত কাম কৰি তেওঁলোক ভেঞ্চাৰ আছিলে, ভেঞ্চাৰৰ পৰা প্ৰভিন্সিয়েলাইজ হ'ল। কোনোবা 8 মাহ কাম কৰিছে, কোনোবাই 6 মাহ কাম কৰিছে, কোনোবাই 2 বছৰ কাম কৰিছে, কোনোবাই 3 বছৰ কাম কৰিছে। এতিয়া এখেতসকলে চৰকাৰৰ পেঞ্চন পোৱাৰ বাবে বহুতে যিটো ৰিকুৱাৰ্ড পিৰিয়ড অফ ছাৰ্ভিচ কৰিব লাগে সেই ছাৰ্ভিচটোও কৰা নাছিলে। যে এওঁলোক OPS হ'লেও পেঞ্চন পাব বুলি কোনো গেৰেণ্টি নাছিলে, কাৰণ পেঞ্চন পাবৰ কাৰণে এটা ৰিকুৱাৰ্ড ছাৰ্ভিচ এটাও কৰিব লাগে। এতিয়া প্ৰশ্নটো হ'ল, ভাৰত চৰকাৰে এখন কমিটি বনাই দিছে OPS আৰু NPSৰ বিষয়টো আলোচনা কৰাৰ কাৰণে। তাতে অসম চৰকাৰে এটা প্ৰস্তাৱ দিছে, যিটো যোৱাকালি কেৰেলাতো একেখিনি কথা কেৰেলাৰ বিধানসভাত। এতিয়া মই এটাই কথা কৈছোঁ, মই থিয় হোৱাৰ কাৰণটো জানিবলৈ পাই মই এটা শব্দতে মই ক'ব খুজিছোঁ, যাতে আপোনালোক থিয় হ'ব নালাগে। এই আইনখন আমি কিয় বাতিল কৰিছোঁ? এই আইনখনত 6 বছৰ 5 বছৰৰ ল'ৰা ছোৱালীৰো মেৰেজ ৰেজিষ্টাৰ কৰাৰ প্ৰভিজন আছে। অধ্যক্ষ মহোদয়, আপোনালোকে শুনি লওক। অধ্যক্ষ মহোদয়, আপুনি যদি UDFৰ এজনক ক'ব দিয়ে, আপুনি যদি UDFৰ এজনক ক'ব দিয়ে, কংগ্ৰেছৰ এজনক ক'ব দিয়ে, মোৰ কোনো আপত্তি নাই, মই আপত্তি কৰা নাই। আপোনালোকক মইতো কৈছো যে কওক, স্পীকাৰে ৰিজেক্ট কৰিছে, কিন্তু আপোনালোকে যদি এজনে এনেকুৱা ড্ৰেকনিয়ান এক্ট এখনক যদি সমৰ্থন কৰি আপোনালোকে ক'ব খুজিছে, আপোনালোকে কওক, আপোনালোকে কওক না। আৰে অলপ বাচ্চাৰ কাৰণে ভাবক, 5-6 বছৰৰ ছোৱালীৰ বিয়া এখন অসমত মই কৰিব নিদিওঁ। আপোনালোকে যি কৰক, आप लोग सुन लीजिए, असम में चाइल्ड मैरिज नहीं होने दूंगा जब तक मैं जिंदा हूं। हम होने नहीं दूंगा जब तक हिमंता बिश्व शर्मा जिंदा है जब तक असम में चाइल्ड मैरिज सुन लीजिए। बहकचोन आगते আৰু পইণ্ট ব্লেংক শুনি লওক, মুছলমান সমাজৰ বাচ্চা ল'ৰা ছোৱালীক লৈ আপোনালোকক বিজনেছ কৰিব দিয়া নহ'ব। এইটো আপোনালোকে বুজি লওক, আপোনালোকে বুজি লওক। আৰু আপোনালোকক मैं आप लोगों को सन का पहले मैं ये दुकान बंद कर दूंगा, সংশোধন কৰিব পাৰিলে হয়। এই আইনখন ছাৰ সংশোধন কৰাৰ আজি কংগ্ৰেছ 8 আৰু 10 এমেণ্ডমেণ্ট কৰিব পাৰিলে হয় ছাৰ। 8 আৰু 10 এমেণ্ডমেণ্ট কৰি লফুল গাৰ্জেন কেন মেক এপ্লিকেশ্যন ফৰ ৰেজিষ্ট্ৰেশ্যন মেৰিজ অন বিহাফ অফ মাইনৰ। আজি লাজ নালাগে যে বাচ্চা ল'ৰা 6 বছৰ 7 বছৰ 8 বছৰ ল'ৰা ছোৱালীৰ বিয়াৰ ফেভাৰত কংগ্ৰেছ থিয় হৈছে। অধ্যক্ষ মহোদয় হৈছে এইটো আইটেম আমি নেক্সট নিজৰ ছোৱালীবিলাকে বিয়া দিয়ক। আমাৰ পিনে ভিডিঅ' বন্ধ কৰি দিছে, আমি ফ্লোৰত
চিঞৰি আছিলোঁ যে আমাক কথা ক'বলৈ দিয়ক, কিন্তু তেখেতে মুখ্যমন্ত্ৰী মহোদয়ৰ মাইক খুলি দিছে আৰু মুখ্যমন্ত্ৰীয়ে অতি সাম্প্ৰদায়িকভাৱে যিবিলাক কথা হিন্দীত গোটেই দেশত টিয়াৰ পেলোৱাৰ কাৰণে যি ধৰণৰ কথা কৈছে আমি তাক ধিক্কাৰ দিছোঁ। আজি অসমত সমাগত লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি যি ধৰণৰ সাম্প্ৰদায়িক ৰাজনীতি বিজেপিয়ে কৰিব বিচাৰিছে আমি ইয়াক ধিক্কাৰ দিছোঁ, আমি ইয়াক নিন্দা জনাইছোঁ। আজি মুছলমান মেৰিজ এণ্ড ডিভোৰ্চ এক্ট 1935 অতি গুৰুত্বপূৰ্ণ এখন আইন, ইয়াতে যদি কিবা আঁখোৱা আছে তাৰ সংশোধনী আনক, কিন্তু আইনখন ৰিপিল কৰাৰ কোনো যুক্তি নাই। আজি লাখ লাখ মুছলমানে যদি বিয়া পাতিবলৈ যদি টাউনৰ যদি চাব ৰেজিষ্টাৰ অফিচত লাইন লগাব লাগে তেনেহ'লে ইয়াতকৈ দুৰ্ভাগ্য কি হ'ব পাৰে, যেতিয়া সহজতে আইনৰ মাৰফতত কাজিৰ জৰিয়তে বিয়া বাৰু অনুষ্ঠিত হৈছিল। যদি তাতে আনো কোনো অখোৱা আছে সেইখিনি সংশোধন কৰক, কিন্তু আপোনালোকে আইনখন বাতিল কৰি মুছলমান বিদ্বেষ যে আপোনালোক তাৰ প্ৰমাণ দিব বিচাৰিছে। এই মুছলমান বিদ্বেষে নহয়, কেৱল এই দলটো বিজেপি দল আৰু চৰকাৰ কেৱল মুছলমান বিদ্বেষে নহয়, অসমৰ জনগণ আৰু দেশৰ জনগণে জানি ৰখা উচিত এই চৰকাৰখন প্ৰথমে মুছলমান বিদ্বেষ খ্ৰীষ্টান বিদ্বেষী, একেটা সময়তে যিসমূহ সৰু সৰু জাতি জনগোষ্ঠী উপজাতি আছে বা জনজাতীয় লোক আছে বা যিসকলক তথাকথিত নিম্ন শ্ৰেণী বুলি কোৱা যায় তেওঁলোকৰো বিৰোধী এইখন চৰকাৰ। আজি মুছলমানৰ ওপৰত প্ৰথম হাতোৰাটো মৰা হৈ আছে, কাইলৈ চাব খ্ৰীষ্টানৰ ওপৰত মাৰিব, তাৰপিছত ক্ৰমান্বয়ে দুৰ্বলসকলৰ ওপৰত এই চৰকাৰখনে হাতোৰা মাৰিব। এই চৰকাৰখন পুঁজিবাদীৰ চৰকাৰ আৰু এই চৰকাৰখনে সদায় পুঁজিবাদীৰ পক্ষ ল'বলৈ, তেওঁলোকে নিৰ্বাচনত সহজভাৱে জিকিবলৈ যি পন্থা ল'ব লাগে, সেয়া চাই ঘৃণনীয় পন্থাই হওক, সেয়া চাই সাম্প্ৰদায়িকে হওক, সেয়া চাই অমানৱীয় হওক, সকলোখিনি ল'বলৈ এই দল প্ৰস্তুত, এই চৰকাৰ প্ৰস্তুত। আৰু তাৰে প্ৰমাণ এই অধিৱেশন বিধানসভাৰ অধিৱেশন চলি থকাৰ সময়ত অসমৰ মুছলিম মেৰিজ এণ্ড ডিভোৰ্চ এক্ট 1935খন বাতিলৰ যি সিদ্ধান্ত তেওঁলোকে লৈছিল আৰু কেবিনেটত যি সিদ্ধান্ত লৈ তেওঁলোকে যি ধৰণৰ টিয়াৰ পেলাব বিচাৰিছিল তাৰে সেইটো। আমি অসমৰ মুছলমান মেৰিজ এণ্ড ডিভোৰ্চ এক্টটো যদি সংশোধনী আছে আমি সংশোধনী পোষকতা কৰোঁ, সেইসমূহ দফা, কাৰণ বহুত পুৰণি দিনত এইখন লোৱা হৈছিল, পৰৱৰ্তী সময়ত কিছু সংশোধন হৈছে, আৰু সংশোধন কৰক, যুগৰ লগত সময়ৰ লগত মিলি থাকক আৰু টাইট কৰক, কোনো অসুবিধা নাই আমাৰ। কিন্তু মুছলমানৰ যি পাৰ্চনেল ল আছে সেই লসমূহক লাহে লাহে ধ্বংস কৰিব বিচৰা হৈ আছে। দেখিছোঁ যে যিবিলাকে এতিয়া NPS পাইছে, নিউ পেঞ্চন ছিষ্টেমলৈ আহিলে বা নেশ্যনেল পেঞ্চন ছিষ্টেমলৈ আহিলে, সেই ছিষ্টেমত খুব কম পৰিমাণে পেঞ্চন পাইছে মাহিলী। যেনেকৈ ধৰক মোৰ লগত ইয়াত আছে গৌৰাংগ চন্দ্ৰ, প্ৰাক্তন প্ৰধান শিক্ষক, গোপালপুৰ ME স্কুল, পাথাৰকান্দি, কৰিমগঞ্জ। তেখেতে এই মাহত মানে পাইছে 2553 টকা পেঞ্চন। তেখেতৰ কেঞ্চাৰ হৈ আছে, পৰিয়ালৰ লোকে জনাইছে যে তেওঁলোকৰ পৰিয়ালটো সাংঘাতিক ধৰণে বিপদত আছে, কিন্তু তেওঁলোকে একেবাৰে চলিব পৰা অৱস্থাত নাই। গৌৰাংগ চন্দ্ৰ তেখেতৰ নাম। 2 নম্বৰটো হ'ল যে ডম্বৰু খনাল, তেখেতেও 2020 চনত ৰিটায়াৰ কৰিছিলে, মুক্তিনাথ পোখৰেল ME স্কুল, গমিৰি, গহপুৰত। তেখেতে আজিৰ দিনটোত 1437 টকাৰ পেঞ্চন লাভ কৰিছে। তাৰপাছত আপুনি কুৱেশ্যনটো কৰক। হয়, শশধৰ নাথ, আৰু এটা মাত্ৰ হেৰি কৰি, শশধৰ নাথ প্ৰধান শিক্ষক, লংগাই চাহ বাগিচা, তেখেত পাথাৰকান্দি, কৰিমগঞ্জ। তেখেতে 1080 টকা পেঞ্চন পাইছে মাহেকত। এতিয়া মোৰ প্ৰশ্নটো হ'ল যে পশ্চিমবংগ, ৰাজস্থান, হিমাচল প্ৰদেশ, ছত্তীশগড়, ঝাৰখণ্ড, কৰ্ণাটক, এইবিলাক ৰাজ্যই আগৰ NPSৰ পৰিৱৰ্তে OPSলৈ ঘূৰি আহিছে। পশ্চিমবংগই প্ৰথমৰ পৰাই OPSতে আছে। অসম চৰকাৰে সকলো পেঞ্চনপ্ৰাপ্ত কৰ্মচাৰী অৱসৰ জীৱনৰ নিৰাপত্তাৰ বাবে সকলো কৰ্মচাৰীৰ বাবে, কিছুমানটো OPSত আছে, সকলো কৰ্মচাৰীৰ বাবে OPSলৈ ঘূৰি আহিবনে? অনাৰেবল চিফ মিনিষ্টাৰ। মাননীয় অধ্যক্ষ মহোদয়, ইয়াত যিকেইটা ফেচবুকৰ জৰিয়তে ডাটা সংগ্ৰহ কৰা হৈছে তাত সমস্যাটো এইটোৱে হ'ল যে এওঁলোক ভেঞ্চাৰ স্কুলৰ শিক্ষক আছিল আৰু মানৱীয়তাৰ কাৰণতে এখেতসকলক প্ৰাদেশিকৰণ কৰা হৈছিল। চৰকাৰত এওঁলোকক চাকৰিৰ কাৰ্যকাল 3 বছৰ, 4 বছৰ, 5 বছৰ। NPS আৰু OPSৰ গুণগত পাৰ্থক্য প্ৰাদেশিকৃত ভেঞ্চাৰ স্কুলৰ শিক্ষকক লৈ কৰা উচিত নহয়। আজি আমাৰ কনিষ্টবলত যিবিলাক ল'ৰা সোমাইছে বা আমি যি 1 লাখ ল'ৰাক নিযুক্তি দিছোঁ, তেওঁলোকে OPSতকৈ বহুত বেছি টকা পইচা পাব আফটাৰ 35 years অফ ছাৰ্ভিচ। আজি যিখিনি OPSৰ কাৰণে আমি সঘনাই পাই আছোঁ, এই গোটেইখিনি অখিল গগৈ ডাঙৰীয়াৰ উত্তৰতে দেখা গৈছে যে তিনিওজনেই শিক্ষক আৰু এওঁলোক প্ৰাদেশিকৃত বহুত দিন ব্যক্তিগত খণ্ড বা সামাজিক খণ্ডত কাম কৰি তেওঁলোক ভেঞ্চাৰ আছিলে, ভেঞ্চাৰৰ পৰা প্ৰভিন্সিয়েলাইজ হ'ল, কোনোবা 8 মাহ কাম কৰিছে, কোনোবাই 6 মাহ কাম কৰিছে, কোনোবাই 2 বছৰ কাম কৰিছে, কোনোবাই 3 বছৰ কাম কৰিছে। এতিয়া এখেতসকলে চৰকাৰৰ পেঞ্চন পোৱাৰ বাবে বহুতে
যিটো ৰিকুৱাৰ্ড পিৰিয়ড অফ ছাৰ্ভিচ কৰিব লাগে সেই ছাৰ্ভিচটোও কৰা নাছিলে যে এওঁলোক OPS হ'লেও পেঞ্চন পাব বুলি কোনো গেৰেণ্টি নাছিলে কাৰণ পেঞ্চন পাবৰ কাৰণে এটা ৰিকুৱাৰ্ড ছাৰ্ভিচ এটাও কৰিব লাগে এতিয়া প্ৰশ্নটো হ'ল ভাৰত চৰকাৰে এখন কমিটি বনাই দিছে OPS আৰু NPSৰ বিষয়টো আলোচনা কৰাৰ কাৰণে তাতে অসম চৰকাৰে এটা প্ৰস্তাৱ দিছে যেটো যোৱাকালি কেৰালাটো একেখিনি কথা কেৰালাৰ বিধানসভাত এইবাৰ বাজেটত উল্লেখ কৰা হৈছে যে এচিউৰ্ড পেনশন অৰ্থাৎ এজন ব্যক্তিয়ে OPS এ হওক NPS এ হওক এটা এচিউৰ্ড পেনশন এটা তেওঁলোকে পাব লাগে আৰু অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ যিখন কমিটি বনাই দিছে ফাইনেন্স সেক্ৰেটাৰীৰ লগত সেই ফাইনেন্স সেক্ৰেটাৰীৰ নেতৃত্বত হোৱা কমিটিখনত অসম চৰকাৰে স্মাৰক পত্ৰ দিছে যে OPS এ হওক NPS এ হওক এচিউৰ্ড পেনশন এটা পাব লাগে বিষয়টোলৈ ভাৰত চৰকাৰে আলোচনা কৰি আছে আৰু এই আলোচনাবিলাক দেশ ভিত্তিক হ'ব লাগিব কিছুমান ৰাজ্যই বেংগলৰ কথা কৈছে বেংগলে OPS লোৱা নাই বেংগলে মানুহক দিয়া নাই কাকো দিয়ে নিদিয়ে যত অসম চৰকাৰে দি আছে বেংগলে নিদিয়ে কৰবাত কিবা এটা ললে কৰবাত কিবা এটা কাটি লয় গতিকে আমি কালেক্টিভ স্পিৰিটত আছো আজি ৰাজস্থানে OPS দিছে ঘোষণা কৰিছে টকা কাটি লোৱাটো বন্ধ কৰিছে কিন্তু মানুহেটো OPS পোৱা নাই হিমাচলে কান এইকেদিন জুন ৰিটায়াৰ হৈ আছে তেওঁলোকেটো OPS আগৰ প্ৰায় পাই আছে অসমৰ বাহিৰে বাকি জায়গাতো ভেঞ্চাৰ স্কুলৰ শিক্ষক নাই গতিকে ৰাজস্থান বা বিভিন্ন জায়গাত বিভিন্ন অপজিশনত থকা চৰকাৰে কি কৰিছে খালি NPSৰ কন্ট্ৰিবিউশন কাটাটো বন্ধ কৰি দিছে আৰু মানুহখিনি কৈছে যে আপোনালোক OPS হৈ গল এটা তেওঁলোক OPS হল নে নাই 2035 তে গম পাব মানুহ ৰিটায়াৰ হ'ব 2035 হতে অসমতে আগত ৰিটায়াৰ হৈ আছে ভেঞ্চাৰ স্কুলৰ ঘটনাৰ কাৰণে এটা তেওঁলোকেটো আৰ্থিক অৱস্থা ভাল কৰি লৈছে NPSৰ টকা কটা বন্ধ কৰি দিছে মানুহখিনি OPS এই সময়ত পাব নাপাব তাৰ কোনো গ্যাৰান্টি নাই মানুহখিনিটো কি হ'ব হেতুলৈ দিল্লীটো আলোচনা চলি আছে কাৰণ এইবিলাক ন্যাশনাল পলিসি হ'ব লাগিব ৰাজ্য চৰকাৰে ইয়াত পলিসি লৈ কোনো লাভ নাই কেন্দ্ৰীয় চৰকাৰে এখন আঁচনি কৰি দিছে আৰু সেই কমিটিখনৰ প্ৰতিবেদন আহিলে আমি প্ৰতিবেদন অনুসৰি কাম কৰিম আমাৰ ৰাজ্য চৰকাৰে স্পষ্টভাৱে কেন্দ্ৰীয় চৰকাৰক জনাই দিছে যে আমি এচিউৰ্ড পেনশন এটাক মুখকটা কৰো যে এটা মিনিমাম পেনশন এটা মানুহে পাবই লাগিব সেই কথাটো আমি কেন্দ্ৰীয় চৰকাৰক আমাৰ মেমৰেন্ডামত আমি জনাই দিছো কিন্তু যোৱা কেইদিনমান আগতে সদনত পীযুষ হাজৰিকা ডাঙৰী এটা উত্তৰ দিছিলে নতুন কৰ্মচাৰীখিনি OPSত যাব নোখোজে যি আজিকালি এপইন্টমেন্ট পাইছে পৰখি এপইন্টমেন্ট পাইছে কাৰণ দে হেভ এ লং সাৰ্ভিস কেৰিয়াৰ অফ 35 ইয়াৰ্স যি লৰাই 20-21 বছৰত চাকৰি কৰিছে তেওঁলোকে 40 বছৰ চাকৰি কৰিব গতিকে 40 বছৰত NPSত তেওঁলোকে চাকৰি কৰাৰ পিছত যিমান পেনশন পাব ইট উইল বি অলমোস্ট ইকুইভ্যালেন্ট টু দা স্যালাৰি হেকাৰণে ই এটা নিয়ম হ'ব নোৱাৰে আজি যদি আপোনালোকে কয় যে মই OPS কৰি দিম আজি চাকৰি পোৱা লৰাখিনে প্ৰতিবাদ কৰিব যে আমাকটো নালাগে OPS কাৰণ পৰিবেশ সময়ৰ লগে লগে পৰিৱৰ্তন হৈ যায় হেকাৰণে ভাৰত চৰকাৰক মই যোৱাবাৰো সদনত উত্তৰ দিছো যে আমি যেটো সেন্ট্ৰেল পে স্কেল ইমপ্লিমেন্ট কৰিছো আমি ভাৰত চৰকাৰৰ লগত যাম ৰেলৱেৰ কৰ্মচাৰীও আছে ভাৰত চৰকাৰৰ অধীনত কাম কৰা কিমান লাখ লাখ কৰ্মচাৰী আছে গতিকে তেওঁলোকৰ হিতৰ কাৰণে যেটো সিদ্ধান্ত গ্ৰহণ হ'ব ৰাজ্য চৰকাৰেও সেই সিদ্ধান্তটো গ্ৰহণ কৰিব কিন্তু ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলৰ পে স্লিপখন লৈ পেলাই যে গুটেই কৰ্মচাৰীৰে তেনেকুৱা এটা অৱস্থা হ'ব তেনেকুৱা ভয় খুৱাই থকাটো উচিত নহয় কাৰণ এটো তথ্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় 3 বছৰ চাকৰি কৰা আৰু 30 বছৰ চাকৰি কৰা মানুহৰ মাজত বহুত বেছি পাৰ্থক্য থাকে সেকেন্ড সাপ্লিমেন্টারি কৰি লওঁ অধ্যক্ষ ডাঙৰীয়া যদিও তেখেতে কৈছে যে এটো 3 মাহ 4 মাহ 3 বছৰ কাম কৰা মই যি তিনটা উদাহৰণ দিছিলো এজনৰ 10 বছৰ এজনৰ 9 বছৰ এজনৰ 8 বছৰ চাকৰি হৈছিল আৰু মোৰ লগত আৰু তেনেকুৱা ধেই আছে বেলেগ বেলেগ ডিপাৰ্টমেন্টৰ পৰা যিবিলাকৰ পৰা কিন্তু দেখা গ'ল যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আসলতে পুৰণি পেনশন ব্যৱস্থালৈ আহিব খোজা নাই এতিয়া মোৰ দ্বিতীয় মোৰ সাপ্লিমেন্টাৰিটো হ'ল মাননীয় মুখ্যমন্ত্ৰীয়ে যোৱা 21 মাৰ্চ 2023 তাৰিখৰ দিনা বিধানসভাত মোৰ এটা সংকল্প প্ৰস্তাৱৰ উত্তৰত কৈছিলে যে 2035 চনতে মানে গম পোৱা যাব যে আসলতে লাভ হৈছে নে লোকসান হৈছে এই কথাটো কৈছিলে যে OPS আৰু NPSৰ গ্যাপটো মানে যদি OPS আগতে যেটো পাইছিলে তেনেকুৱা পেনশনত যদি যিমান বেছি পায় তাতকৈ যদি NPSত কম পায় তাৰ যেটো মাজৰ যেটো গ্যাপ হেতু আমাৰ ৰাজ্য চৰকাৰে দি দিম বুলি কৈছিলে
এতিয়া অসমত ৭,৬০০জনে নতুনকৈ পেঞ্চন পায়, NPS পায় ৭,৬০০জনে। কিন্তু এই ৭,৬০০জনক এজনকো য'ত কোনোবাই 400 টকা পায়, কোনোবাই 300 টকা পায়, কোনোবাই 2500 টকা পায়, সিমান টকালৈকে পায়, তেওঁলোকৰ OPS আৰু NPSৰ যিটো গেপ, সেই গেপটো এতিয়ালৈকে 1 টকাও দিয়াৰ ব্যৱস্থা কৰা নাই। যেতিয়ালৈকে OPS লাগু নকৰিব তেতিয়ালৈকে এই ৭,৬০০জন বা যিকোনো এজন ৰিটায়াৰ কৰা নতুন এমপ্লয়ী চৰকাৰে এই গেপটো যিটো গেপ, সেই গেপৰ এমাউণ্টটো পে' কৰাৰ ব্যৱস্থা কৰিবনে তেখেতৰ প্ৰতিশ্ৰুতি অনুসৰি? 21 মাৰ্চ 2023 তাৰিখৰ প্ৰতিশ্ৰুতি। মাননীয় অধ্যক্ষ মহোদয়, মই হাউচত কোনো প্ৰতিশ্ৰুতি দিয়া নাই। মই কৈছোঁ যে এই গেপটো এছিয়ৰ্ড পেঞ্চন স্কিম হিচাপে দিবলৈ ভাৰত চৰকাৰৰ কমিটিৰ ওচৰত আমি আৰ্জি দিছোঁ। এতিয়া আৰ্জিৰ পিছত ভাৰত চৰকাৰৰ প্ৰতিবেদন আহিব। ভাৰত চৰকাৰে অসম চৰকাৰৰ আৰ্জিটো মানি ল'লে আমি সেই অনুসৰি কাম কৰিম। একজেক্টলি আমি হাউচত যিটো কৈছোঁ সেইখিনি আমি ভাৰত চৰকাৰক লিখি দিছোঁ যে চব ষ্টেটৰ কমেণ্ট বিচাৰিছিল, অসমৰ কমেণ্ট এইটোৱে আছিলে যে যদি এজন OPS ৰিটায়াৰ হ'লে 50% পেঞ্চন পায়, NPS এজনেও বেংকৰ পৰাই হওক চৰকাৰৰ পৰাই হওক 50% পেঞ্চন পাব লাগে। এইটো অসম চৰকাৰৰ বিচাৰ আৰু আমি সেই বিচাৰটো ভাৰত চৰকাৰক দিছোঁ। ভাৰত চৰকাৰৰ কমিটিৰ ৰিকমেণ্ডেশ্যন অহাৰ পিছতহে ৰাজ্য চৰকাৰে ব্যৱস্থা ল'ব পাৰিব বুলি সিদিনাখনো প্ৰশ্নৰ উত্তৰত মই বাৰে বাৰে কৈছোঁ। গতিকে তেখেতে কোৱা ভিডিঅ'টো যদি দেখুৱাই দিব লাগে, মই ইয়াত চাউণ্ডটো দি দিওঁ। তেখেতে কৈছিলে যে যিটো OPS পালে যিটো পইচা পেঞ্চন পালেহেঁতেন 10 বছৰত, সেই পৰিমাণটো আৰু NPSৰ পৰিমাণটো দুইটা কেলকুলেট কৰা হ'ব আৰু কেলকুলেট কৰি যিটো গেপ, সেই গেপৰ এমাউণ্টটো দি দিলে মুখ্যমন্ত্ৰী। ভিডিঅ'টো অখিল গগৈয়ে নিজৰ ফেচবুকত ধুনীয়াকৈ এডিটিং নকৰাকৈ প্ৰকাশ কৰি দিলে হৈ যাব। ঠিক আছে, ধন্যবাদ। এতিয়া চৰকাৰ তাৰমানে OPSলৈ ঘূৰি নাযায়, চৰকাৰে NPS কৰিব নহয় জানো? অসম চৰকাৰে কেতিয়াও কৰ্মচাৰীবিলাকক OPS নিদিয়ে তাৰমানে। এইটো কুৱেশ্যন নহয় ন। মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া, মই মুখ্যমন্ত্ৰীৰ পৰা জানিব বিচাৰিছোঁ, কাৰণ আজি NPSত প্লিজ এতিয়া যদি মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া পৰিষদীয় মন্ত্ৰীয়ে এনেকৈ